আসামত যিমান জাতি আছে আমি চব মংগোলিয়ান মানুহ এইটোৱে কথা সেই মংগোলিয়ান মানুহ সেইকাৰণে আৰ্যসকলে টলাৰেট কৰিব নোৱাৰে কি বুলি কয় সহ্য কৰিব নোৱাৰে তেওঁলোকৰ ওচৰত থকাটো তেওঁলোকে আমাক লেতেৰা বুলি কয় এইটো অসুৰ বুলি কয় হেন তেন বুলি কৈ থাকে সেইকাৰণে তেওঁলোকৰ মতে আমি সম্পত্তি ৰাখিব নোৱাৰে সেইকাৰণে RSS বলে যিটো মনুস্মৃতি ইমপ্লিমেণ্ট কৰি আছে সেই ইমপ্লিমেণ্ট কৰি থাকোঁতে দেখিছে যে কাৰ্বি আংলং ডিমা হাছাও বড়োলেণ্ড এইবিলাক ট্ৰাইবেল এৰিয়া ট্ৰাইবেল সকলৰ মাটি বুলি কৈছে সেইটো তেওঁলোকৰ মতেতো এইটো পাপ তেওঁলোকৰ মতে এইটো পাপ হয় এইটো বুলি ভাবিছে সেইকাৰণে তেওঁলোকৰ মতেতো ধৰ্মৰ কাম কৰিছে এইটো ট্ৰাইবেল সকলক মাটি নাইকিয়া কৰি থৈ দিব লাগে তেওঁলোকৰ ধৰ্ম সেইটো বুলি সেইকাৰণে কেনেকে কৰিব এতিয়া তেওঁলোকৰ ধৰ্ম কাম কৰোঁতে আনিছে এৰিয়াৰ মানুহবিলাককে আম্বানী আনিছে আদানী আনিছে আৰু কোনোবা বেলেগ বেলেগ গুজৰাটী নৰ্থ ইণ্ডিয়ান মানুহ ইয়াত আহি পেলাই বহাব তেওঁলোকে ভাবিছে এইটো বহাব পাৰিলে এইটো ধৰ্ম হৈছে বুলি ভাবিছে সেইকাৰণেহে আমাৰ মানুহ এইটো বুজা নাই বুজিব লাগিব এইটো জাতিৰ কথা আমাৰ জাতিক আমাক তেওঁলোকৰ লিখা আছে মনুস্মৃতিতে যে তেওঁলোকৰ মাংস আৰু তেজতে চাকৰ আছে বুলি চেপ্টাৰ 8 ভাৰ্ছ 417 লিখা আছে 15 লিখা আছে 17 লিখা আছে আৰু তেওঁলোকে সদায় চাকৰ হৈ থাকিব লাগিব চিৰ জীৱনত বুলি কৈছে সেইকাৰণে আমাক তেওঁলোকৰ ধৰ্ম কাম কৰোঁতে আমাক চাকৰ বনাবলৈ তেওঁলোকে বিচাৰিছে চাকৰ বনাবলৈ যাওঁতে আমাৰ মাটিবিলাক লাহে লাহে কাঢ়ি নিবলৈ বিচাৰিছে এইটোৱে কথা লেণ্ড কেনট বি ট্ৰান্সফাৰ এইটো মাটিটো ট্ৰান্সফাৰ কৰিব নোৱাৰে মালিকটোকে ট্ৰান্সফাৰ কৰিছে এইটোকে আইন মতেতো ট্ৰান্সফাৰ ইণ্টেৰিয়ৰত তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই 300 টকা দিব লাগে সেইটোকে নোৱাৰে আৰু সেইফালে 1.5 লাখ টকা দি পেলাই আকৌ এডমিশ্যন ল'ব আৰু ক'ত পাৰিব এইটো এইটো ফাং কথা এইবিলাক এইটো মিছা আমাক মিছলিড কৰা কথা কৰা কামতহে তেওঁলোকে কৰি আছে আৰু লগতে কৈছে যে আমাৰ মানে ডেভেলপমেণ্ট বুলি কৈছে মানুহক ডেভেলপমেণ্ট যদি নকৰে যদি কৰিব খোজে তেতিয়াহ'লে মাত্ৰ জাগাটো ডেভেলপ নহ'লে নহ'ব জাগাটো ডেভেলপ কৰি পেলাই অন্য মানুহ আহি পেলাই বহাব পাৰে নহয় জানো তেতিয়াহ'লে ডেভেলপটো হ'ব জাগাটো কিন্তু মানুহটো ডেভেলপ নহ'ব এইটো ইয়াত কথা ৰেহাবাৰী ইয়াত কাৰ্বি মানুহ আৰু বড়ো মানুহ আদি লালুং মানুহ ক'ত গ'ল এতিয়া জংঘলতে আছে সেই জালুক পাহাম ক'ৰবাতে আছে মই গৈছিলো জালুক পাহাম ইয়াত দিছি থাকোঁতে জালুক পাহাম গৈ পেলাই বহুত ৰাস্তা নাই একো নাই এৰিয়া আৰু কি কয় এই যে জংঘলৰ খালৰ পানীটোৱে খাই আছে এতিয়াও তেনেকুৱা নহয় জানো ৰাস্তা নাই এতিয়াও ৰাস্তা নাই 22 কিলোমিটাৰ মই খোজ কাঢ়িছিলো নহয় জানো আৰু এটা ঠাইতো আপোনালোকে সেইফালে কি কয় বান্দৰ এইফালে ওপৰত গৈ পেলাই ৰোলিং কৰি আহিছিলো আশা নহয় এইটো ৰোলিং আৰু কি কৰিব অসমীয়াত কি ক'ব ৰোলিং বাগৰি আহিলো আমি সেইটো এতিয়াও তেনেকুৱা চলি আছে জাগাটো ইয়াত ডেভেলপ হৈ গ'ল মানুহ নাই এতিয়া সেইবিলাক মানুহ এইটো ডেভেলপ নহয় কাৰ্বি আংলঙতো এইটো কৰিবলৈ বিচাৰিছে ডাঙৰ ৰাস্তা বনাইছে ফ্লাইঅভাৰ বনাইছে ফ্লাইঅভাৰ ওপৰত কোনে গাড়ীটো চলাব কি আমাৰ গাঁৱৰ মানুহ চলাব যিমান মানুহ তেওঁলোকে কম্পেনচেশ্যন লৈ পেলাই গাড়ী কিনিছে সেইবিলাকো চব পইচা হৈ গ'ল এতিয়া সেইবিলাক গাড়ী নিজে কিনিব নোৱাৰে হয় নে নহয় পইচা ধন দিছে এইটো কম্পেনচেশ্যন বুলি পেলাই আৰু এই গোটেইখিনি মাটি আপোনালোকে এইটো জানিব লাগিব এই গোটেইখিনি মাটি আমাৰ কাৰ্বিসকলৰ ৰেভিনিউ ল মতে ৰেংমা নাগা কুকি ডিমাচা সকলৰ ৰেভিনিউ ল মতে তেওঁলোকক অলৰেডি পাট্টা দিয়া হৈছে কাৰ্বিসকলক গ্ৰাম হক বুলি দিয়া হৈছে আৰু সেইটো 6 শিডিউল মতে মাত্ৰ
এইটো ৰিকগনাইজহে কৰিব লাগে মাত্ৰ ৰিকগনাইজ কৰা অসমীয়াটো কি কয় স্বীকাৰহে কৰিব লাগে স্বীকাৰহে কৰিব লাগে কিন্তু এতিয়া স্বীকাৰ কৰা সলনি গোটেইখিনিতো 1953 জুলাই 21 তাৰিখত গোটেইখিনি কেঞ্চেল কৰিলে আৰু সেইফালে কৈছে আমাৰ কাৰ্বি বোলে কাৰ্বি জাতি অৰিজিনেল কাৰ্বি জাতি বুলি কৈছে সেইফালে নিজৰ লটো চব কাটি পেলাইছে এইটো সেই কাটি পেলোৱাৰ পাছত কি হৈছে এতিয়া চব যিমান মাটি মানুহ মালিক বিলাক আছিল মাটিৰ ওপৰত যিমান কাৰ্বি মানুহ আছে সেইবিলাক চব এনক্ৰোচাৰ্ছ বুলি ধৰি লৈছে আৰু তাত আমাৰ CM, EM, MLA, MP সকলৰ তেওঁলোকৰ পৰিয়াল নামতে সেই মাটিবিলাক পাট্টা কৰিছে এইটো নতুন নিয়মত পাট্টা কৰে যিবিলাকে অলৰেডি কাৰ্বি নিয়মত পাট্টা পোৱা হৈছে তেওঁলোকে গমেই নাপায় এতিয়া তেওঁলোকৰ মাটিটো অন্য বেলেগ মানুহৰ নামতে পাট্টা হৈছে নে নাই একো গম নাপায় এইটো কাৰণতে এতিয়া প্ৰলোভন দিছে যে কম্পেনচেশ্যন পাব টকা পাব বুলি এইটো নামতে নিজৰ মানুহ মাটি বিক্ৰী কৰিবলৈ বিচাৰিছে আৰু ছাপোৰ্ট কৰিছে কিছুমানে অপৰামী হৈ পেলাই তেওঁলোকে ছাপোৰ্ট কৰিছে কিন্তু তেওঁলোকে কম্পেনচেশ্যনো নাপাব কম্পেনচেশ্যনটো পাব সেই MLA, CM, EM, MLA তেওঁলোকৰ পৰিয়ালসকলে সেই কম্পেনচেশ্যনো পাব 6 শিডিউল পেৰাগ্ৰাফ 3 মতে লেণ্ড ট্ৰেন্সফাৰ কৰিব নোৱাৰে কিন্তু এতিয়া তেওঁলোকে লেণ্ড ট্ৰেন্সফাৰ কৰিছে আম্বানী আনিছে আদানী আনিছে আৰু বেলেগ বেলেগ মানুহ আনিছে এতিয়া টোটেল আম্বানীক যিটো দিব CBG দিব আৰু চলাৰ প্ৰজেক্টত 18,000 বিঘা দিব আৰু সৈনিক স্কুলৰ কাৰণে 2,000 বিঘা আকৌ দিব আৰু সেইফালে বগা চন্দন লৈ পেলাই 10,000 বিঘা আৰু আছে কি কি নামো পাহৰিছো এতিয়া আমি নহয় জানো হাইড্ৰ পাৱাৰ এয়াৰপৰ্ট গোটেইখিনি তেওঁলোকে আকৌ আনিব দেই আপোনালোকে নাভাবিব যে শেষ হৈছে বুলি নাভাবিব নাভাবিব এইটো শেষ নহয় কাৰণ তেওঁলোকৰ মতে তেওঁলোকৰ ধৰ্ম কাম কৰিছেতো RSS সকলে বিজেপি সকলে ট্ৰাইবেল সকলক যদি নাইকিয়া কৰিব পাৰিলে চাকৰ বনাব পাৰিলে তেওঁলোকৰ ধৰ্ম তেওঁলোকে বোলে পৰিত্ৰাণ পাব স্বৰ্গলৈ যাব পাৰিব বোলে তেওঁলোকৰ সেইকাৰণে আমি এইটো অপোজ কৰিছো এইটো জাতিৰ কথা ইয়াত জাতিৰ কথা লৈ পেলাই আমাক দুখীয়া কৰিব আৰু আমাক চাকৰ বনাবলৈ আমাক চেষ্টা কৰিব নালাগে নট অনলি মাটি চাকৰ বনোৱা কাম আৰু আছে মোক কৈছে এডুকেশ্যনৰ কথা বেছি ক'ব নালাগে বুলি কিন্তু এডুকেশ্যনতহে চলি আছে বস্তুটো তাত LP স্কুলটো বন্ধ হৈ গ'ল এতিয়া সৈনিক স্কুল আনিছে তাত এডমিশ্যন ল'বলৈ 1.5 লাখ টকা লাগে আমাৰ মানুহ এডমিশ্যন ল'বলৈ 300 টকাও পাব নোৱাৰে দিব নোৱাৰে মোৰ নিজৰ আমাক কম্পেনচেশ্যন নালাগে আমাক কম্পেনচেশ্যন নালাগে লাগে নে নালাগে কওক নালাগে কম্পেনচেশ্যন আমাক নালাগে আমাক মাটিহে লাগে আমাক মাটিহে লাগে হয় নে নহয় মাটিহে লাগে কম্পেনচেশ্যন নালাগে হয় নে নালাগে আমাক সেইকাৰণে আমি এতিয়া ইমানতে কৈছো আমি আন্দোলন কৰি থাকিম আমি ডিমা হাছাওতো আন্দোলন কৰি আছো আৰু ৰাভাসকলৰ দায়িত্ব আমি যদি লাগিলে আমি তাতো কৰিম তাতো আন্দোলন কৰিম তেওঁলোকৰ লগত জইন কৰি পেলাই কৰিম বড়োসকলৰ লগত কৰিম অন্যসকলৰ লগত কৰিম কাৰণ এই CGP-টো কোকৰাঝাৰতে বহাব বুলি কৈছে বড়োসকলে গম পোৱা নাই হ'ব না এতিয়ালৈকে গম পাব লাহে লাহে আমাৰ ট্ৰাইবেল মানুহ বৰ শ্ল' হয় গম পাবলৈ সকলোকে ধন্যবাদ দিওঁ মোৰ কথাখিনি সামৰিব ধন্যবাদ